Hello friends, good morning. আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনালো আৰু আজিৰ দিনটো বহুত ঠাণ্ডা পৰিছে একদম কুঁৱলী সবফালে হেয়া বগা বগা দেখিছে নহয় এফালে বগা বহুত মানে কুঁৱলী পৰি আছে ঠাণ্ডা বহুত পৰিছে আৰু বৃদ্ধা আইতা ককাহঁতৰ মানে হয়তো বহুতে ঠাণ্ডা লাগিছে গাঁৱৰ সকলেতো বাৰু জুই পুৱাই থাকি গৈছে টাউনৰ সকলে বা কেনেকুৱা আছে তেওঁলোকৰ বা ঠাণ্ডা কেনেকুৱা হৈছে ভালদৰে থাকিব আইতা ককাসকলে ভালদৰে ৰাখিব আপোনালোকৰ ঘৰতো যদি আইতা ককা কোনোবা আছে অলপ গৰম উমেৰে ৰাখিব ঠাণ্ডাত যিহেতু মানে বেমাৰ আজাৰ বেছিকৈ হয় আৰু মই গৈ আছো এতিয়া ছোৱালীজনীক আনিবলৈ ছোৱালীজনী মানে পেহীয়েকহঁতৰ ঘৰত আহি আছে এয়া অলপ আঁতৰতে আছে ভাত খোৱা নাই মই খাই ল'লোঁ বাৰু ভাতটো আৰু তাই খোৱা নাই যিহেতু এতিয়া 10:30 হৈ গ'ল 10:30 আৰু তাইক ল'বলৈ আহি আছোঁ আৰু সেইটো ঘৰটো তাইক এতিয়া মই লৈ যাওঁ ভাত খাবলৈ বহুত দেৰি হৈ গ'ল ৰাতিপুৱা অকল গাখীৰে খাই আহিছিলে মই ল'বলৈ আহি গ'লোঁ তেতিয়াহ'লে মই তাইক লৈ যাওঁ আৰু এতিয়া মই ঘৰ আহি পাই গ'লোঁ আৰু ছোৱালীজনীকো লৈ আহিলোঁ ভাত খাবলৈ দি থৈছোঁ এতিয়া তাইক আৰু মই এয়া চাদৰখনত আৰু ফুল আঁকি আছোঁ এমব্ৰইডাৰী কৰিবৰ কাৰণে আপোনালোকেও চাই লওক মই কেনেদৰে মানে কিদৰে মানে আঁকি লওঁ ড্ৰয়িং কৰি লওঁ চাই লওক আৰু এয়া দেখিছে মই আঁকি আছোঁ এয়া অধা মানে সম্পূৰ্ণ হোৱা নাই আৰু আধা অঁকা হৈছে আৰু এয়া মই এইফালে আঁকি লোৱাখন বহীখন মানে এনেকৈ পাৰি লৈছোঁ মই এনেকৈ কৰি আঁকি আছোঁ এয়া স্পষ্টকৈ চিনি পোৱা হৈছে দেখিছে তলৰ আঁকা মানে ফুলপাহ কাপোৰখনত স্পষ্টকৈ দেখা পাই গৈছে আৰু মই সেই চিনে আঁকি গৈছোঁ এনেকৈ এয়া এইবিলাক মই এনেকৈয়ে বনাই লৈছোঁ এয়া মোৰ আৰু এনেকৈ মাজে মাজে এইবিলাক জেগাত খালী ঠাইবিলাকত এনেকৈ পটিৰ দৰে আৰু লাইনকৈ বনাম দুইটা ছাইডত পটিৰ দৰে মই এনেকৈ লাইন কৰি পেলাই বনাম অলপ হেৰেঙা কৰি এয়া চাই লওক মই এনেদৰে আঁকি লওঁ অৱশ্যে ক'লা টাইপৰ এনেকুৱা কাপোৰবিলাক ডাঠ কালাৰৰ কাপোৰবিলাকত আঁকিবলৈ অলপ কষ্ট হয় পাতল কাপোৰবিলাকত এনেকৈয়ে আঁকিব পাৰি কাগজত প্ৰথমে বহীত আঁকি ল'ব তাৰপিছত এনেকৈ তলফালে সোমাই লৈ তাৰ চিনে আঁকিব পাৰিব আপোনালোকেও এনেকেদৰে মানে যদি প্ৰব্লেম হয় কাপোৰত ফুল একে চাইজত তুলিবলৈ মানে আঁকিবলৈ তেতিয়া এনেদৰে কৰি ল'ব পাৰে এয়া ধুনীয়াকৈ স্পষ্টকৈ দেখা পাইছে প্ৰথমে এইখন চাই লওক এয়া সম্পূৰ্ণ ফুলপাহ আঁকি লৈছোঁ মই বহীত আৰু এনেকৈ সোমাই লৈছোঁ মানে যিখিনিত ফুলপাহ আঁকিব সেইখিনিত সমানকৈ মিলাই পেলাই ল'ব এয়া দেখিছে এয়া ধুনীয়াকৈ জিলিকি উঠিছে এয়া এই চিনে বনাব লাগিব আঁকিব লাগিব এয়া চাওক প্ৰথমে মই এইখিনিৰ পৰা আঁকি যাম যিসকলে হেণ্ড এমব্ৰইডাৰী কৰে তেওঁলোকে এনেদৰে আঁকি ল'ব পাৰে খুব সহজ হয় মানে ফুলটো আৰু সৰু ডাঙৰ তেনেকুৱা চাইজ নহয় এতিয়া যিটো হাতৰে মানে আঁকে সেইটো সৰু ডাঙৰ হৈ যায় কিন্তু এনেকৈ মানে
এটা অঁকাৰ পিছত তাৰ ওপৰত কাপোৰখন থৈ আঁকিলে খুব সহজে হৈ যায়। এয়া দেখিছে খুব সোনকালে হৈ যায়। এয়া মোৰ ফুলপাহ আঁকি সম্পূৰ্ণ হৈ গ'ল। এয়া চাওক, এয়া ধুনীয়াকৈ আঁকিব পাৰিলোঁ। নহ'লে এয়া হয়তো অলপ বেকা বেকি টাইপৰ হ'লে হয়, মানে ফুলপাহ অলপ দেখিবলৈ বেয়াও হৈ গ'লে হয়। এয়া तुमसे मिलना बात करना बड़ा अच्छा लगता है। আৰু আজি দিনটো বিচনাতে মানে কটোৱাৰ দৰে হৈছে, আৰু দিনটো সোমাই আছো ন আমি বিচনাত। তোমাৰ ঠাণ্ডা লাগিছে নে আজি? লাগিছে। আজি খেলিবলৈ ওলাই যাব পৰা নাই ন? আজি মায়ে বেটিয়ে আছো আৰু আমি বিচনাতে সোমাই তাৰপিছত আকৌ স্কুল খুলিলে স্কুল যাব লাগিব, হয়নে? বহুত দিনৰ পৰা স্কুলত নকান্দিনা। একদিন মানে কি হৈছে, তাই স্কুল যায় আৰু প্ৰায় 10টা, 10:30 বজাত মানে গুচি আহে, মানে কান্দি পেলাই তাতে কান্দি দিয়ে আৰু মানে জিভা নেদেখায়, আৰু মানে তাইক মানে লগৰীয়া অলপ ডাঙৰ ডাঙৰ ছোৱালীবিলাকে আহি থৈ যায়হি। তাৰপিছত মানে তেনেকুৱা কৰি আছে, কেইবাদিনো কৰিলে তেনেকুৱা। কিয় বা? কিয় কৰি আছা? স্কুলত ভাল নালাগে নেকি? নালাগে? ঘৰতহে বহুত ভাল লাগে। ঘৰত মস্তি কৰিব লাগে, মস্তি কৰিব লাগে না। পাৰ্টি কৰিব লাগে। পাৰ্টি কৰিব লাগে। পাৰ্টি ভাল লাগে। বহুত মেজিক ভিডিঅ'ত বহুত গুজু গুজু মাংস খাম। আমি পিকনিক খাম আৰু ন, জানুৱাৰী পিকনিক ন? মাংস নহয়, গাহৰি মাংস নহয়। কি খাবা? খালি চিকেন। চিকেন? চিকেন খাব বোলে। চিকেনে খাম। তাৰপিছতে ডিচেম্বৰ শেষ হ'বলৈ হ'ল আৰু মেজিক ভিডিঅ' আহি যাব। হেৰি কি কয়, কি ক'ম ভাবিছিলো পাহৰিয়ে গৈছো। হেপী নিউ ইয়েৰ কৈ দিয়া। হেপী নিউ ইয়েৰ। আপোনালোক সকলোকে হেপী নিউ ইয়েৰ। আপোনালোক সকলোকে হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ। আৰু এতিয়া কি দেখাম একো ভাবিয়ে পোৱা নাই, মানে ঠাণ্ডাতে আৰু অকল বিচনাত বহি থকাহে হৈছে মাত্ৰ। এইয়া এম্ব্ৰইডাৰী কৰি আছো। এম্ব্ৰইডাৰী কৰিবলৈ এতিয়া এই কালাৰ, 2টা কালাৰৰে সূতাবিলাক মানে শেষ হৈছে, অকণমানহে আছেগৈ। এয়া চাওক, অকণমান আছে। এয়া
দুইটা কালাৰো অকণমান আছে এয়া প্ৰায় মানে শেষ বুলিয়ে ক'ব পাৰি এতিয়া এমব্ৰইডাৰী কৰিবই পৰা নাই যিহেতু এইকেইটা কালাৰ আৰু বেলেগ অনাও হোৱা নাই এতিয়া দোকানত এইকেইটা কালাৰ লৈ যাব লাগিব দেখাই পেলাই মানে সেম কালাৰ আনিব লাগিব নহ'লে কালাৰ বেলেগ আহি গ'লে একেবাৰে গণ্ডগোল হৈ যাব গোটেই কাপোৰযোৰে নষ্ট হৈ যাব আৰু এতিয়া কি দেখাম বেটেৰী কাপোৰ এযোৰ আছে মেখেলা চাদৰ তাকে দেখাই দিওঁ চাই থাকক ভিডিঅ'টো কাপোৰযোৰ কেনেকুৱা আপোনালোকে চাব আৰু কি দেখাম তোমাৰ মেখেলা চাদৰ দেখাম ন দেখাম দেই আৰু এয়া হৈছে কাপোৰযোৰ এয়া এখন চাদৰখন এয়া অলপ চুটি কৰি দিলোঁ চাদৰখনৰ এয়া ফুলখিনিও অলপ কমাই দিলোঁ চাদৰখনত ইমান কষ্ট নকৰিলোঁ আৰু সৰু ছোৱালীৰ চাদৰ এয়া বেঙুনীয়া বগা সেউজীয়া হালধীয়া এয়া নীলা কলা গুলপীয়া আৰু এয়া পাতল হালধীয়া কালাৰটো দিছোঁ আৰু এইখন মেখেলাখন এয়া মেখেলাখন অলপ ডাঙৰকৈ ফুলটো দিয়া আছিলে সৰহকৈ